फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल दीपुमणि ब्लग्स आशा करो আপোনালোক সকলোৱে ভালে আছে আৰু এতিয়া দিনৰ সময় হৈছে 1 বাজিল আৰু এতিয়া যাব লাইছো আমাৰ গাঁৱত থকা বাগেশ্বৰী মন্দিৰলৈ কাৰণ এয়া অবিলেঘাটৰ আজি আছে মন্দিৰত ভোগ আসলতে মন্দিৰৰ ভোগ প্ৰায় 2 মান বজাত হয় কিন্তু আমি অলপ সোনকালে যাব লাইছো কাৰণ ইয়াতৰ ভোগ আছে না ইয়াতৰ ভোগ আৰু অবিলেঘে স্কুলৰ পৰা সোনকালে 7টা ক্লাছ কৰি আহিল আৰু এতিয়া ৰখি আছে কাৰ কাৰণে ৰখি আছে আমি বনকুৰা ৰখি আছো বনকুৰা আছে সিহানত যাম অলপ লেভেলত বেছি দেৰি নকৰো নেকি যাং নেকি ৰখাই যাম না বনকুৰা ৰখি আছো আহিছে 2 মিনিট নৰখা আৰু ইয়া মন্দিৰক যাবলৈ গাড়ীত বহি ললো আৰু গাড়ী আজি মই চলাম Don't forget all the things you've been taught, you've been told. Don't blink, don't run, don't turn left or turn right or look straight at the sun. My mind's going in circles, I'm trying to fight it. Getting these voices inside to stay quiet. Going to the place where all this began. আৰু এতিয়া আমি আহিবালো আমাৰ বাগেশ্বৰী মন্দিৰ আৰু ইয়াৰ পিছফালে চাবৰে আহিছে বাগেশ্বৰী মন্দিৰ কোন প্ৰথমে আপোনালোকক মন্দিৰকেইটা দেখুৱাই লওঁ আৰু তাৰ পিছত বাকি কিবা আৰু দেখুৱাই আছো আৰু ইয়া চাওক ইয়া ব্ৰন ইয়া ইগন নলবাৰী তোমাৰ ঘৰ ক'ত ব্ৰন নলবাৰী ক'ত পঢ় স্কুলখন স্কুল আসাইদি জয়ন হাই স্কুল গতিকে পোন প্ৰথমে আপোনালোকক মন্দিৰকেইটা দেখুৱাই লওঁ আমাৰ বাগেশ্বৰী মন্দিৰত কেইটা মন্দিৰ আছে তাৰপিছত আৰু বেলেগ দেখুৱাই আছোঁ এইটো হৈছে আমাৰ মেইন বাগেশ্বৰী মন্দিৰ এইটো আৰু ভিতৰত লগাই থৈছে ডাঙৰকৈ ভক্তিমূলক গান আৰু এই মন্দিৰতে ডাঙৰকৈ দুৰ্গা পূজা অনুষ্ঠিত হয় আৰু এইবাৰ দুৰ্গা পূজাত মই ভিডিঅ' বনাইছোঁ আপোনালোকে মোৰ এই চেনেলটোতে চাবলৈ পাব আৰু এইটো হৈছে বাগেশ্বৰী মন্দিৰৰ শিৱ মন্দিৰ আমাৰ গণেশ মন্দিৰ এই গণেশ মন্দিৰৰ ভিতৰত একবাৰ যাওঁ আৰু সেইফালে আছে এটা লক্ষ্মী মন্দিৰ আৰু এই লক্ষ্মী মন্দিৰটো চাই আহোঁ আমি এইটো হৈছে আমাৰ বাগেশ্বৰী মন্দিৰৰ পুখুৰী এইটো পুখুৰী পাৰ্টল থাকে ফিছ থাকে আৰু ডাক থাকে ডাঙৰ ডাঙৰ সৰু সৰু বহুত কিবা কিবি থাকে আৰু ইয়াতে কেতিয়াবা লৰিও থাকে জিংকে কি ইয়াতে খাবাই সদায় মানে ব্ৰণে কৈছে এই পুখুৰীটোত থাকে হেৰি কাছু তাৰপিছত ডাঙৰ ডাঙৰ মাছ থাকে তাৰপিছত হাঁহো থাকে আৰু এইটো হৈছে লক্ষ্মী মন্দিৰ আমাৰ বাগেশ্বৰী মন্দিৰৰ এইটো হৈছে লক্ষ্মী মন্দিৰ আৰু এতিয়া ইয়াত চেণ্ডেলযোৰ খুলি থওঁ আৰু খুলি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোঁ আৰু এতিয়া আহিয়ে প্ৰথমতে চাহ একাপ খাই লওঁ ৰ'ব গল চল একদম শুকাই গৈছে আৰু ইয়াৰ ব্ৰণক চাওক আপোনালোকে ফুল ছিঙিব ধৰিছে ফুল ছিঙিব নাপায় গৃহস্থক নুসুধাকে গম নাপা নেকি তুমি আৰু এইফালে আমাৰ মন্দিৰ প্ৰাংগণতে ধুনীয়া এখন চেণ্টাৰ আছে মানে এটা নতুন আৰ্হিত বনোৱা আপোনালোকক দেখুৱাইছোঁ ইয়াত মোৰ পিছফালে চাব পাৰে ধুনীয়া এখন চেণ্টাৰ আৰু ইয়াত সৰু ল'ৰা ছোৱালী খেলা কিছুমান বস্তু আছে With a broken heart, tell me if I deserve this feeling. I thought that you knew. আৰু ইয়া ব্ৰণ আৰু মই অলপ ফুৰি আহোঁ এইফালে মানে আমাৰ ভোগ চলি মানে ভোগ ৰান্ধি আছে ভোগ হোৱা নাই অলপ দেৰি হ'ব ন ব্ৰণ অলপ দেৰি হ'ব গতিকে ব্ৰণ আৰু মই ইয়া আপোনালোক চাব পাৰে অলপ মথাউৰিৰ ফালে ফুৰিবলৈ আহিছোঁ এইটো হৈছে এটা মথাউৰি আৰু সেইফালে আপোনালোকে দেখিবলৈ পাব যদি যাওঁ কিন্তু এতিয়া সম্ভৱ নহয় যোৱা সেইফালে আছে আমাৰ বিশাল পাগলাদিয়া নদী আৰু বানপানীৰ সময়ত পূৰা ইয়ালৈকে পানী আহে এই ঠাইলৈকে পানী আহে কিন্তু এতিয়া যিহেতু খৰালি বতৰ গতিকে পানী চানী নাই একদম এই পানী বহুত দূৰত হৈ আছে গতিকে তালৈ যোৱা মানে নদীৰ ওচৰলৈ যোৱা এতিয়া সম্ভৱ নহয় আৰু নাযাওঁ আৰু এইখিনি দুপৰীয়া সময় বয়া না সেইকাৰণে নাযাওঁ আৰু এইটো হৈছে আমাৰ বাগেশ্বৰী মন্দিৰৰ ভোগঘৰ আৰু ইয়াতে অলপ পিছত আমি বহি ভোগ খাব লাগিব ইয়াতে বহি আমি ভাত খাব লাগিব না ইয়াতে বহি আমি ভাত খাব লাগিব সেনেকৈ নহয় সেনেকৈ আঠু বেছ ইয়াতে বহি আমি ভাত খাব লাগিব অলপ পিছত আৰু মই গৈ আছোঁ ভৰিয়াত ধুবলৈ ভৰিয়াত কাৰণ আমি সেৱা কৰিম ন কাৰণ সেৱা কৰাৰ আগে আগে ভৰিয়াত ধুব লাগে ধোৱা পানী পকিলি যা খুচিয়া মই যাওঁ দে মই নাংকে আমাৰ নিজে মাৰি আৰু ইয়া চাওক অভিলেখৰ ফটা এতিয়া আমি সেৱা কৰিলোঁ আৰু এতিয়া ভোগবিলাক মই আৰু ভিডিঅ' কৰিব ইয়াৰ পৰা অভিলেখে মোবাইলটো দিলোঁ লৈ লওঁ আৰু ইয়া চাওক এতিয়া মানুহবোৰে ভোগ খাই আছে আৰু আমি অলপ মিলাই দি আছোঁ আৰু ইয়া এইফালেও খাই আছে মানুহে ভোগ মানে ভোগঘৰৰ ভিতৰতো খাই আছে বাহিৰতো খাই আছে
আজিৰ ভিডিঅ'টোত এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আমাৰ গাঁৱত থকা বাগেশ্বৰী মন্দিৰলৈ নি তাৰে কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ গতিকে আশা কৰিছোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছে যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টোত এটা লাইক কৰক ভিডিঅ'টো কেনে পাইছে কমেণ্ট বক্সত জনাব আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানে ধন্যবাদ